Hello everyone, welcome back to my channel. পুনৰ এটা নতুন ৰেচিপি লৈ আহিলো। আজি মই সহজতে শাহী পনীৰৰ ৰেচিপি এটা লৈ আহিছো যেটো ঘৰতে বনাব পাৰি ৰেষ্টুৰেণ্টৰ দৰে। গতিকে বলকচোন আৰম্ভ কৰো। প্ৰথমতে জলকীয়া, আদা, নহৰু আৰু বিলাহী, পিয়াজ লৈছো আৰু শাহী পনীৰত এটো ধ্যান ৰাখিব বিলাহীৰ পৰিমাণটো আৰু পিয়াজৰ পৰিমাণটো কাৰণ পিয়াজ সদায় বিলাহীতকৈ আধা হ'ব লাগে। যেহেতু মই 3টা বিলাহী লৈছো, 1.5টা পিয়াজ লৈছো। এতিয়া ভালদৰে মই গুটিখিনি বাকলি গুচাই সৰু সৰুকৈ কাটি ললো আৰু বিলাহী, পিয়াজ, আদা, নহৰু, জলকীয়াৰ লগতে তেজপাত, কেইটামান ইলাচি, কেইটামান লং আৰু কেইটামান জালুকো লৈছো। এতিয়া মই কেইটামান কাজু বাদাম আৰু কেইটামান পিস্তা বাদাম পানী দি তিয়াই ৰাখিম প্ৰায় 15 মিনিট মান। আৰু একেবাৰে শেষত লৈছো আমুল ক্ৰীম আৰু পনীৰখিনি ভালদৰে গৰম পানীত এবাৰ ধুই লৈছো। এতিয়া মছলাৰ ভিতৰত মই লৈছো নিমখ, জিৰা গুৰি, জলকীয়া গুৰি, ধনিয়া গুৰি আৰু অকমান হালধি গুৰি। আৰু মছলাখিনি মই এতিয়া অকমান দৈ লৈ ভালদৰে মিক্স কৰি লম কাৰণ যেতিয়া আপুনি অকমান দৈত মছলাখিনি মিক্স কৰি লয় আৰু তেলত দিয়ে তাৰ পৰা বেছিকৈ অকমান তেল ওলাই আৰু ভালদৰে মিক্স হয়। কিন্তু এটো অপচনেল, ডাইৰেক্ট মছলাখিনিও দিব পাৰে আৰু ইয়া ধুনিয়াকৈ মই দৈৰ লগত মছলাখিনি মিক্স কৰি ললো। এতিয়া প্ৰথমতে কেৰাহীখনত তেল দিয়ে তেজপাত, ইলাচি, লং আৰু জালুক কেইটা দি দিম আৰু দিয়ে যিখিনি পিয়াজ আৰু জলকীয়া, আদা, নহৰু কাটি থৈছিলো সেইখিনি তেলত দি পেলাই আমি প্ৰায় 2 পৰা 3 মিনিট ভাজিম যাতে পিয়াজটো অকমান ৰঙচুৱা ৰং এটা আহি যায়। প্ৰায় 2 মিনিট পিছতে কটা বিলাহীখিনিও দি দিম আৰু বিলাহীখিনিও দি পেলাই ভালদৰে লৰাই দিম। ইয়াতে মই এতিয়া বাদামখিনিও দি দিছো আৰু ভালদৰে লৰাই ইয়াত সোৱাদ অনুসৰি মই ইয়াতে নিমখখিনি দি দিম। নিমখৰ পৰিমাণটো আপোনালোকে চাই ল'ব যিমানখিনি লাগে আৰু এনেদৰে অকমান সময় ফ্ৰাই কৰাৰ পিছতে অকমান পানী দি এইখিনি প্ৰায় কম জুইত 10 মিনিট মান বইল হ'বলৈ ৰাখি দিম। প্ৰায় 10 মিনিট পিছত মই অতৰাই চাইছো বস্তুখিনি প্ৰায় সিজিছে। এবাৰ ভাঙি চাবও পাৰে সিজিছে নে নাই আৰু লাহে লাহে পানীখিনি একেবাৰে নোহোৱা হোৱালৈ অকমান ৰখি থাকিম। এয়া আমাৰ গুটিখিনি ধুনিয়াকৈ বইল হৈ গ'ল। এতিয়া লাহেকৈ এইখিনি ঠাণ্ডা হ'বলৈ দিম আৰু ঠাণ্ডা হোৱাৰ পিছত মই ধুনিয়াকৈ এইখিনি পেষ্ট এটা বনাই ল'ম। আৰু ঠাণ্ডা হোৱাৰ পিছতে মিক্সিত ভৰাই ললো আৰু ভৰাই মই ধুনিয়াকৈ এয়া চাওকচোন মিহিকৈ পেষ্ট এটা বনাই ললো। যেতিয়া পিচিব লাগিলে অকমান পানী এড কৰিব পাৰে আৰু পেষ্টটো ৰেডি হৈ গ'ল। এতিয়া আমি কেৰাহীখন লৈ পেলাই অকমান তেল দিম আৰু তেলখিনি গৰম হোৱাৰ পিছতে অকমান জিৰা দি দিম। তেলৰ সলনি বাটাৰ দিলে আৰু খাবলৈ সোৱাদ হয় কিন্তু মোৰ লগত বাটাৰ নাছিলে। তাৰ পিছত যিখিনি দৈৰ সৈতে মছলা আমি ৰেডি কৰি থৈছিলো সেইখিনি দি দিছো আৰু দি অলপ সময় লৰাই দিম। এতিয়া দেখিব মছলাখিনিৰ পৰা আৰু ধুনিয়াকৈ তেল ওলাই আহিব যিহেতু দৈত তেল থাকে। দেখিছেনে কিমান ধুনিয়া হৈছে। সেয়েহে মই কৈছিলো যে দৈ থাকিলে এনেদৰে মিক্স কৰিলে বহুত ভাল হয়। এতিয়া লাহে লাহে আমি যিখিনি পেষ্ট বনাই থৈছিলো পেষ্টখিনি দি দিম আৰু মিক্সিটো ভালদৰে মই আঘালি মেলি অকমান পানীৰে সেইখিনিও দি দিম যাতে নষ্ট নহয় আৰু এই গ্ৰেভিটো যিহেতু পানী ব্যৱহাৰ হ'বই। এয়া লাহেকৈ মই এইখিনি লৰাই দিছো আৰু ইয়া মিক্সিটো আঘালি দিলো আৰু এতিয়া আপোনালোকৰ যিমানখিনি গ্ৰেভি লাগে সেই হিচাপত পানী এড কৰিব পাৰে। মই ইয়াতে অকমান আৰু পানী এড কৰিম যিহেতু মই অকমান আৰু গ্ৰেভি বিচাৰো। এতিয়া ভালদৰে মিক্স কৰি অলপ সময়ৰ বাবে উতলিবলৈ ৰাখি দিম। প্ৰায় 3-4 মিনিট পিছত উতল আহিল আৰু এয়া মই পনীৰখিনি দি দিছো কাৰণ উতল অহাৰ পিছতে পনীৰখিনি দি আপোনালোকে নমাবই পাৰিব আৰু পনীৰখিনি দিয়াৰ পিছতো বেছি সময় ৰাখিব নালাগে। প্ৰায় 1-2 মিনিট ৰখাৰ পিছতে মই ইয়াতে আমুলৰ ক্ৰীম ব্যৱহাৰ কৰিছো। ক্ৰীমৰ পৰিমাণটো আপোনালোকে চাই ল'ব কিমানখিনি লাগে কাৰণ যিহেতু সকলোৰে পৰিমাণটো বেলেগ বেলেগ থাকে। মই ইয়াত প্ৰায় 3 চামুচ মান ক্ৰীম ব্যৱহাৰ কৰিছো আৰু ক্ৰীমখিনি দিয়াৰ পিছতে আমাৰ শাহী পনীৰ ৰেডি হৈয়ে গ'ল। মই কৈছোৱে শেষত অকমান আৰু বাটাৰ দি দিলে ভাল হয় কিন্তু মোৰ লগত নাছিল বাবে দিয়া নাই। এয়া আমাৰ টেষ্টি, ইজি, সিম্পল শাহী পনীৰ ৰেডি হৈয়ে গ'ল। গতিকে ৰেচিপিটো চাই কেনেকুৱা পালে নিশ্চয় জনাবচোন আৰু যদিহে ভাল পায় ভিডিঅ'বোৰ চাই লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু পুনৰ নতুন নতুন ৰেচিপিসমূহ পাই থাকিব। থেংক ইউ।